guys, good morning and happy new year. আশা কৰো আপোনালোকে এটো বছৰটো ভালে কুশলে যাওক আৰু মোৰ চেনেলটো চাই থাকিব। আমি আজি ঘৰতে ভোজ খাম, গুটে সবে মিলি ঘৰতে খাম আৰু কলৈ যোৱা নাই হোৱা। মানে ইয়াতে ঘৰতে খাম, চাই থাকিবচোন আমি কি কৰি আছো, কি খাই আছো, কি কৰিম আজি। ইয়াত দালি বনাইছে আৰু মাংস বনাব, কোমৰা দি আৰু কচু দি দালি বনাইছো। এয়া মাংস এতিয়া হ'ব। বহুত আমি এতিয়া দালি বনাই আছো। দালি আলু পিঁয়াজ কাটি আছো, মাংসৰ কাৰণে আমাৰ ডিচু কাটি আছে পিঁয়াজ। এতিয়া আমি ইয়াতে ভোজ খাম আৰু চবে একেলগে খাম। আমি ওলাই যোৱা নাই আৰু সেইকাৰণে ইয়াতে ঘৰতে আজি গোটেই সোপা ঘৰতে একেলগে খাম বুলি ভাবিছো। এয়া বনাই আছে দালি। আমাৰ ছোৱালী কিজনীও খাই আছে ভাত এতিয়া। এয়া আমাৰ পিঞ্চি ফুচু দিকচু বহিছে ভাত খাবলৈ। এতিয়া ভাত খাব। এতিয়া সিহঁতৰ মাংস আনিছে, সিহঁতৰ মাংস জ্বলা নিদিয়াকৈ বনাই দিছে বাৰু। এয়া দিকচু হাওন দি দিছে একেবাৰে খাবলৈ পায়। দিকচু ভালকৈ বহ। পিঞ্চি কেনেকুৱা লাগিছে খাই? হেপী নিউ ইয়াৰ বুলি কৈ দে আকৌ দুজনী। হেপী নিউ ইয়াৰ। দিকচু ক আকৌ হেপী নিউ ইয়াৰ বুলি ক। হেপী নিউ ইয়াৰ। দিকচু নকয় মানে বেয়া পাইছে নেকি কিবা? হেপী নিউ ইয়াৰ। পিঞ্চি ভাত খাই হোৱাই নাই এতিয়ালৈকে আৰু লগতে মাও খাই আছে ভাত। বহুত বাঢ়ি আছে ভাত। এয়া আমাৰ ভাতৰ আয়োজন হৈছে দালি আৰু এয়া মাংস। আচ্ছা ৰাতটো কি হলো?